ঐ দেখুৱা উঠ গাধলিখীয়া শুই আছ যে তই স্কুল যাব হ'ল নাই তোৰ স্কুল নাযাওঁ নি তই ঠাণ্ডাত সদায় ৰাতিপুৱা ৰাতিপুৱা জগাই দিয় তই সৰু ল'ৰাটো মোক মাৰিবি নেকি তই আৰু 5 মিনিট অলপ শুই ল'ব দে 5 মিনিটৰ কথা ক'বলৈ আহিছ তই উঠিছ নাই তোৰ কাণলতি ফালিম এতিয়া মই উঠ ভালে ভালে তই এতিয়া নুঠো মই কি কৰিবি নো যা তই যা যা গা ধুকে মুখ ধুকে যা মা অ মা 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 অ মা মা কি হ'ল কেলে টেটুটো ফালি আছ ৰাতিপুৱাই মা চাচোন ইমান ঠাণ্ডাত দেউতাই গা ধুবলৈ কৈছে হেৰি আপুনি ইমান ৰাতিপুৱাই ল'ৰাটো গা ধুবলৈ কেলে কৈছেনো বাৰু নো নেবা বাপ বেটাৰ কথাৰ মাজত তুমি কেতিয়াও নুসুমাবা মই কিন্তু আগলৈকে কৈ থৈছোঁ মা চাচোন দেউতাই তোৰ লগত কেনেকৈ কথা পাতিছে ক'ত তই কি কথা ক'বলৈ আহিছ মাৰ মূৰৰ মাজত কাজিয়া লগাবলৈ আহিছ হে ভগৱান মই কেনেকুৱা ল'ৰা জন্ম দিলোঁ মাক বাপেকৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰিছে ল'ৰাটো ঠিকে আছে বাপেকটোহে ভাল নহয় এনেই লপাই থাকে মুখখনে নাই কোৱা কণ্ট্ৰোল মাক গলতিছে মিষ্টেক হৈ গ'ল ল'ৰাই গা ধুব নালাগে আপুনি গা ধুৱকে যাওক হে গোসানী এতিয়া অলপতে গা ধুইছিলোঁহে মই আকৌ ধুমনে আকৌ এবাৰ গা ধুৱকে নহ'লে ভাত খাবলৈ নিদিওঁ যাওক গা ধুই আহকগে কণ্টু তই যা স্কুল ওলাব হ'ল যা উঠ বাপেৰ মাৰৰ লগত কাজিয়া লাগি শুই থাকিব নালাগে উঠ যা ঐ কণ্টু আমি এবছৰ ফেইল কৰিলোঁ বুলি নকবি আকৌ নহ'লে নতুন ল'ৰা ছোৱালীবোৰে আমাক পেংলাই কৰিব আমি চিনিয়ৰ হয় কোনোবাই যদি কিবা আমাক হাঁহিবলৈ হয় ডাইৰেক্ট ঠেকেচ মাৰিহে দিম আৰু বৈ স্কুল দেৰি হ'ব এতিয়া বৈ বাছ আহিব বৈ এতিয়া স্কুল দেৰি হ'ব তাৰপৰা ছাৰে এতিয়া নহ'লে আমাক আজি বজাব আৰু এনেও গৌৰমান দিব আজি এনেও ফেইল কৰা ল'ৰা ছোৱালী আজি আমাক আকৌ একেটা ক্লাছতে দেখিব আজি গৌৰমান দিব বল গুড মৰ্ণিং ছাৰ ছাৰ গুড মৰ্ণিং বহা ছাৰ গুড মৰ্ণিং কিমান বাৰ গুড মৰ্ণিং নকওঁ আৰু ঐ চুলিকেইডাল যে কপচাই বাঁহটোকতে কৰি আনিছ ইমান জপৰা কৰি আনিছ তোকে কৈছোঁ শুন তোকে কৈছে নেকি ছাৰ কি চালে বেৰে চাই আছ কি নাম তোৰ তোকে কৈছোঁ মোৰ নাম ধুন্দুলা ছাৰ যা ধুন্দুলা চক মাতি লৈ আনগৈ যা ঐ সেইটো কণ্টু নহয় জানো অঁ হেৰি এইটো তোক মই কথা এটা ক'ম বুলি ভাবিছোঁ অলপ স্কুললৈ সোনকালে আহিবি তেতিয়াহে পঢ়া শুনা অলপ কৰিব পাৰিবি নহ'লে একেটা ক্লাছতে পাক মাৰিয়ে থাকিবি কিন্তু কৈ দিছোঁ তোক মই হ'ব ছাৰ আহিম ছাৰ মে আই ইনকাম ছাৰ ইমান দেৰি ক'ত আছিলে মহাৰাজ আপুনি আহিবলৈ গৈছিলোঁ ছাৰ তোৰ ঘৰত লেট্ৰিন নাই নেকি ঘৰত লেট্ৰিন কৰি নাহিলি তই ঘৰত হাগি মুতি আহিব নোৱাৰ স্কুলত হাগিব মুতিবলৈ আহ যা বগে যা মই সোমাব পাৰোঁনে ছাৰ ক্লাছ আৰম্ভ হৈ গ'ল তই ক'ত ঘূৰি ফুৰিছ গাহৰিটোৰ নিচিনাকৈ যা বগে যা ছাৰ আপুনিয়েতো মোক চক আনিব পঠিয়াইছিলে অঁ চৰি বেটা পাহৰি গ'লোঁ যা বগে যা ছাৰ মোৰ জেগা দি বহিলে তই কাষৰ বেঞ্চখন দেখা নাই তাতে বহ তহঁতে মোৰ ক্লাছত কিন্তু হোমৱৰ্ক কৰি আনিবি নহ'লে কিন্তু মই পেলাই পিটিম কিন্তু মই কৈ দিছোঁ আগতীয়াকৈ কালি মই হোমৱৰ্ক দিছিলোঁ অৰ্থাৎ ঘৰৰ কাম দিছিলোঁ যোনে কৰা নাই ভালে ভালে বাহিৰলৈ ওলাই যাব পাৰে তই বাহিৰলৈ ওলাই গৈ আকৌ বহি দিলি যে ছাৰ সেইকাৰণে হোৱা নাই মোৰ অকণমান বাহিৰলৈ ওলাই গৈ সেইকাৰণে বহি দিলোঁ যোনটো হোৱা নাই এতিয়া কৰ ইমিডিয়েট কৰ তইতো হোমৱৰ্ক কৰাই নাই ছাৰক মিছা কথা কেলৈ ক'লি ঐ মনে মনে থাক লাহে লাহে কৰ বেল মাৰিবলৈ 5 মিনিট আছে তেতিয়ালৈকে বাচি যাম মই বাহ বেটা বাহ জীৱনত বহুত আগবাঢ়িব পাৰিবি তই ই যা কণ্টুৱেচোন বহিয়ে নানিলে সি বাহিৰলৈ যোৱা নাই আকৌ তেওঁ তই মোক ক'ব লাগিছ বাহ বেটা বাহ জীৱনত বহুত আগবাঢ়িব পাৰিবি দুইটাই চাওঁ দেখাচোন কি লিখিলি মোক ছাৰ জাষ্ট 2 মিনিট দিয়ক 2 মিনিট পূৰা হোৱাই নাইনে তোৰ হেৰৌ ল'ৰাহঁত ইমান ফুলি পাব নালাগে তহঁতি আজি ভূপেন ছাৰ অহাই নাই এই পাছৰ ক্লাছটো ময়ে ল'ম ক'ত বাচিবি তহঁতি আজি ঘৰ কাম চাইহে মই চাওঁ বহীখন দেখা ছাৰ এইখন লওক তইচোন একো লিখাই নাই ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু ৰাইজ কৰি দিলোঁ অকময় দেই আৰু এনেধৰণৰ ভিডিঅ' বনাবলৈ মোক যেনেলৈ সঁহাৰি জনাব ঠিক আছে আপোনালোকে মই আৰু এটা ভিডিঅ' বনাওঁগৈ দেই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই পাগল গৈছোঁ আপোনালোকে ভালকৈ নাচাওঁতে ইমান বেয়া কওঁ মই